কিয় দিম কিয়হে না বলটো অকণমান মোকো খেলিবলৈ কিয় দিম তোক মোৰ লগত খেলিবলৈ আকৌ তোৰ লগত খেলিবলৈ মানা কৰিছে তাই এইবোৰ কি কৰিছ দুজনী জানো বাই ভনী নহয় তাই মোৰ লগত খেলিলে কি বেয়া কথা হ'ব দুইজনী খেলিম কি কলি তই মোৰ বাও নহয় ভনীও নহয় তোৰ নিচিনা তাকলি এজনীক মোৰ বা ভনী বুলি চিনাই কৰিলে মই মানুহৰ আগত লাজহে পাম তই এইখিনিতে যা মোৰ লগত কথা পাতি নাথাকিবি চেহেৰাটো চাবলৈ মোৰো মন নাযায় মাজতে কি হ'ল খং কৰি আছ যে কোৱাচোন মা এই তাকলিজনী বোলে মোৰ লগত খেলিবলৈ লাগে মই কিয় খেলিম এইজনীৰ লগত খেলিবলৈ মোৰ বহুত ঘিণ লাগে ঐ কাকলি তই মোৰ ছোৱালীজনীক কিয় অশান্তি কৰি আছ হা তই যেন এই লগত খেলিবলৈ ফেমিলি পাতি আছ ঘৰৰ কামবোৰ কৰিব নোৱাৰ নেকি ঘৰৰ কামত মন দে আকৌ আৰু তৰা মাজনী তোমাৰ স্কুল যাব হ'ল নহয় আহা মই স্কুললৈ ৰেডি কৰি দিওঁ তৰা যেন স্কুলত এডমিশ্যন কৰি দিলা স্কুলত মোক এডমিশ্যন কৰি নিদিয়ে নেকি মোৰ পঢ়িবলৈ খুব মন যায় ময়ো পঢ়িম ময়ো ভালকৈ পঢ়িম মা তোক পঢ়াই শুনাইনো কি হ'ব কাৰণ পঢ়া শুনা কৰিলেও তোৰ দৰে তাকলিজনী কোনোবাই বিয়া পাতিব জানো শুনা কৰিলেও তই ঘৰতে থাকিব লাগিব টকা পইচাখিনি পঢ়া শুনাৰ নামত খৰচ নকৰো ঘৰতে থাকি ঘৰৰ কাম বন কৰিবলৈ শিক তই ভৱিষ্যতে এনেদৰে কাম কৰিয়ে খাব লাগিব মা এই তাকলিজনীক স্কুলত এডমিশ্যন কৰি নিদিবা কিন্তু যেনে স্কুললৈ গ'লে আমি লাজহে পাব লাগিব এই ঘৰৰ পৰা বাহিৰলৈ ওলাব নিদিবা কণীদৰে কাম দি ঘৰতে সোমোৱাই ৰাখিবা এইবোৰ পাছতো দেখা যাব মাজনী এতিয়া আহা তুমি স্কুললৈ ৰেডি কৰি দিওঁগৈ বাহিৰে খং কৰিব নহয় ব'লা মা আৰু তাকলি তই ঘৰখন ভালকৈ ঝাৰু দি আমি অকণমান দি মোহৰি পেলা এখন বৰ লেতেৰা লাগিছে কপালখনেই বেয়া মই ইমান দুৰ্ভগীয়া হ'ব লাগেনে নিজৰ মা দেউতা থাকি মই অনাথ ছোৱালীৰ দৰে থাকিব লাগে চুলিডাল নোহোৱাটোতে ইমান ডাঙৰ দুখ হ'ব পাৰেনে তাৰ বাবে মোৰ নিজৰ মা দেউতাই মোক নিজৰ সন্তান বুলি মানি ল'ব টান পায় যাৰ বাবে নিজৰ মা দেউতাই মোক নিজৰ সন্তান বুলি মানি ল'ব টান পায় আৰু নিজৰ মা দেউতাই মোক লাহে লাহে এইখন ঘৰৰ চাকৰিনীৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে হে ভগৱান মোক তুমি উদ্ধাৰ কৰা তোমাৰ অবিহনে মোক উদ্ধাৰ কৰোঁতে আৰু কোনো নাই আপোনাৰ কি হ'ল এনেকৈ কি চিন্তা কৰি আছে চাওঁতে ইহঁত দুজনী ডাঙৰে হ'লচোন স্কুলত এডমিশ্যন দিব হ'ল নহয় তাকে চিন্তা কৰি আছোঁ দুইজনী ছোৱালীক প্ৰাইভেট স্কুলত এডমিশ্যন দিবলৈ হ'লে বহুত টকা যাব বহুত টকা খৰচ হ'ব নহয় ইমানখিনি টকা কেনেকৈ মেনেজ কৰিম দুজনী ছোৱালীৰ কথা কৈছে যেন আপুনি তাকলিকো পঢ়োৱাৰ ইচ্ছা আছে নেকি নালাগে সেইজনীক পঢ়াব শুনাব নালাগে তাইনো পঢ়ি শুনি কিডাল কৰিব পঢ়োৱা নামৰ খৰচৰ পইচাকেইটা আমি সাঁচি থ'ব পাৰিম তাৰ সময়ত তৰা মাজনীৰ লগতে খৰচ কৰিব পাৰিম তুমি অৱশ্যে কথাটো ভুল কৰা নাই তাকলিজনীক পঢ়াইনো কিডাল হ'ব হয় মই এইটোকে কৰিম দিয়া কালিলৈকে তৰা মাজনীৰ কাৰণে মই স্কুল এখনত কথা পাতি আহিম এইটোৱে ভাল হ'ব তৰা মাজনীৰ বাবে ভাল চাই স্কুল এখনত কথা পাতি আহিব হেই তৰা মাজনীক বোলে মোবাইল এটা লৈ দিব লাগে তাই মোক খুতুৰিয়ে আছে আপোনাক ক'বলৈ পাৰে যদি আপুনি আজি তাইলৈ মোবাইল এটা আনিবচোন ঋতু এই মাহত নোৱাৰিম নহয় এই মাহত পইচাৰ বৰ টনাটনি হৈছে এইফালে মধুৰামকো পইচা দিবলগীয়া হৈ আছে সি ৰাস্তা ঘাটে অকল পইচাকে বিচাৰি থাকে এইবাৰ পাৰিলে পইচাকেইটাহে ধাৰ মাৰি ল'ব লাগিব কিন্তু পাপা মোক যদি আনি নিদিয়া মই তোমাক বহুত বেয়া পাম মোক লাগিবই মোবাইল এটা শুন তৰা মাজনী এনেদৰে কান্দা কুটা নকৰিবি মই আছো নহয় তোক মোবাইল এটা কিবা এটা কৰি লৈ দিব লাগিব তুমি ছোৱালীজনীক মিছামিছিকৈ কিয় আশা দি আছা মনতে দুখহে পাব তাই এইবাৰ পইচাৰ নাতে যেতিয়া তাইক আনি দিব নোৱাৰিম ৰ'বাচোন নোৱাৰোকৈ কিয় থাকে এই মই পইচা কেইটামান থৈছিলো নহয় সেইকেইটাকে দি পঠিয়াম তাইলৈ মোবাইল এটা লৈ আহিব তোমাৰ হাতত তেনেকুৱা পইচা আছে যদি দিবা মই তেতিয়া লৈ আনিব পাৰিম পাপা মোলৈও খেলা বস্তু এটা লৈ আনিবাচোন ঐ জখিনী তোক কি লাগে হা খেলা বস্তু লাগে এনেই খেলা বস্তু লৈ খেলিব ওলাইছে তাই খেলা বস্তু লৈ খেলিব ওলাইছ তই ঘৰৰ কামবোৰ কোনে কৰিব ঐ তাকলি তই ক'ত সাহস পালি মোৰ মুখৰ আগত বস্তু বিচাৰিবলৈ মোৰ আগত চেহেৰা দেখুৱাবলৈ মানা কৰিছিলো নে নাই তোৰ চেহেৰাটো চাই গ'লে আজি অফিচত কি অঘটন ঘটে পাত্তা নাই অমংগলীয়াজনী যা এইখিনিৰ পৰা বৰদানী এই তাকলিজনীক মোৰ সন্মুখত আহিবলৈ কিয় দিয়া তোমালোকে তাইক দেখিলে মোৰ মাথা চাথা গৰম উঠি যায় তাইক আহিব মই কেতিয়া দিলো তাইক মই ঘৰৰ কামতহে লগাই থৈ দিছিলো তাইকে আহি কথাৰ মাজত ভাগ ল'বহি মই কেনেকে জানো ৰ'ব মই ভালকৈ দিম নহয় তাইক শিক্ষা এতিয়া হুলস্থুল কৰি থাকিব নালাগে ক'ত পইচা আছে লৈ আহাগৈ যোৱা মই অফিচৰ পৰা আহোঁতেই মাজনীলৈ মোবাইল এটা লৈ আহিম ৰ'ব মই পটককৈ লৈ আহিছোগৈ আজি মৃদুল অফিচলৈ পাৰ হৈ নোযোৱালৈকে মই এইখিনিতে ৰৈ থাকিম আজি মই তাৰ পৰা পাবলগীয়া পইচাকেইটা লৈহে এৰিম নহ'লে নহ'ব সি পইচা দিবলৈ থকাৰে পৰা মোৰ সন্মুখত নহাই হৈছে লুকাই লুকাই ফুৰিব লৈছে ক'ত সাৰিব আজি তই মোক দেখিও নেদেখা ভেকচন ধৰি সেইফালে যাব ওলাইছ যে
তোক মই দেখিও নেদেখা ভেকচন ধৰা নাই অ। আজি অফিচলৈ যাবলৈ বৰ লৰালৰি হৈছে, সেইবাবেহে। ইমান ফাঁকি মাৰ তই? ফাঁকিতেই আজি 2 বছৰ হ'ল। তোৰ পৰা পাবলগীয়া পইচাকেইটা মই আজিও পোৱা নাই। আজি পইচা দিলেহে তই অফিচলৈ যাবলৈ পাবি। এইবোৰ তই কি কৈছ? মই তোক এতিয়া পইচা দিব নোৱাৰিম নহয়। মোৰ হাতত পইচা তেনেকে নায়েই। কৰ পৰাই দিম এতিয়া তোক? সদায় সদায় তোৰ হাতত পইচা নাই বুলি মই ৰৈ থাকিম নেকি? ধাৰ লৈছিলি যেতিয়া ধাৰ মাৰিবলৈ মনতো থাকিব লাগে। আজি মই সেইবিলাক একোৱেই নুশুনো, তই মোক পইচা দিবই লাগিব। কিন্তু মই তোক এতিয়া কৰ পৰা দিম? মোৰ হাতত পইচা নায়েই নহয়। সেইটো তইহে জানিবি কৰ পৰা দিয়। আজি নিদিলে তোক এইখিনিতে পিটি ঘুগুলা কৰি দিম। পইচা দে মোক। মই মাত্ৰ আজি পইচা কেইটামানহে আনিছিলো। মানুহজনীয়ে দি পঠিয়াইছিলে ছোৱালীজনীৰ কাৰণে মোবাইল এটা দিবলৈ। এইকেইটাকে দি থৈ যাব পাৰিম আৰু আজিয়ে গোটেইখিনি ধাৰ মাৰিব নোৱাৰিম। এতিয়া তোৰ হাতত যিমানখিনি পইচা আছে গোটেইখিনি দে। কি গীতা অহা 2 দিনৰ ভিতৰত তই দি দিবি, নহ'লে চাবি কিন্তু কথা বহুত বেয়া হ'ব। হ'ব বাৰু, এতিয়া থকা কেইটাকে ল। কুলক্ষণি, ঐ কাকলি ওলাই আহ। হেৰি, কৰবাত কিবা হ'ল নেকি? আপুনি ইমান খঙমূৰত আহিছে যেন? আৰু অফিচলৈও নগলে নেকি? কেনেকৈ অফিচলৈ যাম? এই কুলক্ষণি এজনীক দেখি গ'লে দিনটোৰ কাৰণে কিমান অমংগলীয়া হয় মই তোমাক কিমান ক'ব লাগে। তুমি সেইজনী ভিতৰত সোমোৱাই ৰাখিব নোৱাৰা। সদায় অফিচলৈ যোৱা সময়ত সেইজনীৰ মুখখন চাই যাব নিবিচাৰো, সেইটোতো তুমি ভালকৈ জানা। এতিয়া হ'ল কিনো, আচল কথাটো কওকচোন। আজি মই অফিচলৈ গৈ থাকোঁতে মই পইচা দিব থকা মানুহজনক লগ পালোঁ। সি মোক যিখিনিহে কথা শুনুৱাইছে আৰু তুমি দিয়া পইচা কেইটাও মোৰ হাতৰ পৰা ডকা হকাকৈ লৈ গ'ল। আৰু কৈছে 2 দিনৰ ভিতৰত যদি গোটেইকেইটা পইচা উভতাই দিব নোৱাৰো, আকৌ কৈছে আমাক কিবা কৰিব সি। মাজনী তই কান্দা কুটা নকৰিবি, এই সকলোবিলাক কাকলিৰ পৰাই হৈছে। এজনী মুখখন চাই যোৱাৰ বাবেহে এইখিনি হ'ব পালে। তোক বাপেৰক মুখ দেখাবলৈ কিমান মানা কৰো। আজি মুখখন দেখুৱাইছিলে নহয়, চা আজি কি হ'ল। এই সকলোবিলাকৰ বাবে তয়ে দায়ী। গতিকে তই এইখিনি পইচা যোগাৰ কৰি আনি দিব লাগিব। গতিকে তই এইখন ঘৰত কোনো দিনে থাকিব নাপাবি। কিন্তু মা, মই ইমানখিনি টকা ক'ৰ পৰা যোগাৰ কৰি আনি দিম? মা, তুমি এইবিলাক কি কথা কৈছা? কেনেকৈ জানো তোৰ বাবে আজি পাপা ইমানখিনি টকা গুচি গ'ল? গতিকে ইমানখিনি টকা উভতাই অনাৰ দায়িত্ব তোৰহে। যা এতিয়া। ক'ৰ পৰা এইকেইটা পইচা ল'ব পাৰ লৈহে ঘৰলৈ আহিবি। যদি কাকলি তই পইচাকেইটা যোগাৰ কৰিব নোৱাৰ, এইখন ঘৰলৈ সুদা মুখে নাহিবি কিন্তু। মই ভগৱানক সাধনা কৰি কৰি এতিয়া সকলো শক্তি পাই গলো। এতিয়া মোৰ মনেৰে যিকোনো বস্তুৰ সৃষ্টি কৰি ল'ব পাৰিম। দিনৰ আগৰে পৰা মই লোকৰ পৰা সকলো বস্তু খুজি খুজি খাব লগা হৈছিলে। মই নিজৰ লগতো অখাই লোককো সহায় কৰিব পাৰিম। আচৰিত, এই হাবি মাজত কোনে কান্দি আছে? মাজনী, তোৰ কি হ'ল? এনেকে কান্দি খুইছা যেন? হাবিৰ মাজত তোমাৰ কিবা বিপদ হৈছে নেকি? আইতা, বিপদ মানে মোৰ কথা কি কওঁ আৰু? সকলো ফালেই বিপদ। জন্মৰ পৰাই মই বহুত দুৰ্ভগীয়া আইতা। সকলোৰে মোৰটোৰ বাবে মোৰ নিজৰ মা-দেউতাই মোক দেখিবই নোৱাৰে। আৰু দেউতাই কয় মোক দেখি গ'লে বোলে দেউতাৰ অমংগল হয়। আজি অফিচলৈ যাওঁতে দেউতাই মোক দেখিছিলে। আৰু দেউতাই লৈ যোৱা পইচাকেইটা কোনোবা গুণ্ডাই কাঢ়ি লৈ গ'ল। এতিয়া দেউতাই মোক পঠিয়াইছে পইচা যোগাৰ কৰি লৈ যাবই লাগিব। যদি পইচা যোগাৰ কৰি লৈ যাব নোৱাৰো, মোক ঘৰত যোৱা মানা কৰিছে। আইতা, এতিয়া মই ক'ত পইচাকেইটা পাম আপুনিয়ে কওকচোন। এজনী, মোৰ ওচৰত যাদুৰ শক্তি আছে। যাদুৰ শক্তিটোৱে যিকোনো এটা কামতহে সহায় কৰিব পাৰে। তোক চুলি লাগে নে তোক বাপেৰক ঘূৰাই দিবলৈকে টকা লাগে? আইতা, মোক চুলি নালাগে। দেউতাক ঘূৰাই দিবলগীয়া কেইটামান টকাহে লাগে। পাৰে যদি আপুনি মোক কেইটামান টকাই দিয়ক। তোৰ মাৰ বাপেৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি দেখি মোৰ মনটো বৰ ভাল লাগিছে। আইজনী, তই চিন্তা নকৰিবি। এইবাৰ বাৰু মই তোমাক পইচাকে দিওঁ। অলপ দিনৰ পাছত তই আকৌ আহিবি। এতিয়া তোৰ মূৰত চুলি গজাই দিম। হ'ব আইতা, আপুনি এইখিনি কৰিলে মোৰ ওপৰত বহুত উপকাৰ কৰা হ'ব। এতিয়া পলম নকৰি সোনকালে টকাকেইটা যোগাৰ কৰি দিয়ক আইতা। পইচাকেইটা ঘূৰাই দিব নোৱাৰিলে বৰ ডাঙৰ কথা হ'ব পাৰে। বৰ গুণ্ডা টাইপৰ মানুহ নহয়। ঘৰতে আহি অথণ্ড নকৰিলেহে ৰক্ষা আৰু। দেউতা, ইমান চিন্তা কৰি থাকিব নালাগে। তোমাৰ বাবে পইচা যোগাৰ কৰি
অনা নাই চুৰ কৰি অনা নাই যদি ক'ৰবাত যাদু কৰি পাই আনিছা নেকি বৰ্ণালী, এইবিলাক কথা লৈ হুলস্থুল কৰাৰ সময় নহয়। তাই পইচাকেইটা যোগাৰ কৰি আনিছে, তুমি ভালহে পাব লাগে। কিমান বিপদ হৈ আছে মইহে বুজি পাইছো। তুমি আকৌ ক'ত পাইছা, কি হৈছে, এইবিলাকত লাগি আছা। বাদ দিয়া সেইবিলাক, পইচাকেইটা আনি থৈ দিয়াগৈ। মানুহটো আহিলে উভতাই দিব লাগিব। হয় বাৰু কথাটো আপুনি ঠিকেই কৈছে। পইচাকেইটা যোগাৰ হ'ল ভালেই হ'ল। পইচাকেইটা থৈ দিওঁগৈ দিয়ক, মানুহকেইটা আহিলে মোক মাতি দিব। আৰু তাকলি তই মোক বজাৰৰ পৰা বস্তু কেইটামান আনি দিবলগীয়া আছে। মই লিষ্ট এখন বনাই দিম, বজাৰৰ পৰা লৈ আহগৈ যা। মই যাবলৈ দিব। পইচা লৈ মই ভাল মোবাইল এটা কিনিব পাৰিম। এইকেইটা পইচা মানুহটোক উভতাই দিবলৈ কি দৰকাৰ? আৰু এতিয়ালৈকে মানুহটো অহা নাই যেতিয়া সোনকালে যাওঁ, মোবাইল এটা কিনি লৈ আহোঁ। মানুহটো আহি দেউতাক যি কৰে কৰক, তাতেনো মোৰ কি আহি কি যায়? মোৰ মোবাইল এটাহে দৰকাৰ, সেইটোহে লৈ লওঁ প্ৰথমে। তই যে পইচাকেইটা এতিয়ালৈকে উভতাই নিদিলি। এই দুদিনত গোটেই পইচাখিনি দিবলৈ সময় দিয়া হৈছিল। এই দুদিনত পইচাকেইটা যোগাৰ নকৰাকৈ আৰামছে বহি আছ যে। আপোনালোকে ভুল বুজিছে, মই পইচাকেইটা যোগাৰ কৰি থৈ দিছিলোঁ। কিন্তু কি কৰিব, ছোৱালীজনীয়ে একো বুজি নাপায় যে। তাই পইচাকেইটা লৈ গৈ মোবাইল এটা কিনি লৈ আহিলে। এতিয়া বাৰু মই ইমান কম সময়তে আকৌ বাৰু ক'ৰ পৰা পইচা যোগাৰ কৰিম? ইহঁতক এনেকৈ চাই থাকিলে নহয়, দুইটাকে ধৰি লৈ ৰাম পিটন দিওঁ। ঐ মাজনী, আমাক গুণ্ডাকেইটাই হাড় মোৰ ভাঙি দিলে। ঐ পানী অকণমানকে আনি দেচোন মোক, ইমান পিয়াহ লাগিছে। পাপা মা, তোমালোকৰ মুখৰ অৱস্থা দেখি মোৰ ঘিণ লাগিছে। তোমালোকৰ ওচৰলৈ যাবলৈ মোৰ ঘিণ লাগিছে, নোৱাৰো দেই মই। মা, মা, দেউতা, তোমালোকৰ কি হৈছে? আৰু কোনে ক'লে এনেকুৱা অৱস্থা? ঐ মাজনী, আমাৰ অৱস্থা একেবাৰে বেয়া কৰি থৈ গ'ল। আখখ গুণ্ডা আহি আমাক মৰিয়ালে আমাক ভিতৰলৈ লৈ বল, বৰ পিয়াহ লাগিছে পানী চানী অকণমান খুৱাই দে গো বল।